নমস্কাৰ বন্ধু বান্ধৱীসকল জিকে বাই নলেজলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এটা ভাল খবৰ লৈ আছোঁ আপোনালোকৰ কাৰণে। ইয়াতে কোৱা হৈছে যে হেল্থ ডিপাৰ্টমেণ্ট আসাম এপ্লাই অনলাইন 2022 4000 ভেকেঞ্চি। ইয়াৰ আগত যিখিনি আপোনাৰ হেল্থ ডিপাৰ্টমেণ্টৰ আপোনাৰ এপ্লাই হৈছিল তাৰ বিষয়ে নতুনকৈ আৰু এটা আপডেট ওলাইছে। আৰু এইখনি হ'ল আপোনাৰ জাননী নোটিছখন ওলাইছে। এইটো ওলাইছে আপোনাৰ গ্ৰেড 4 গ্ৰেড 3 যিখিনি এপ্লাই হৈছিল তাৰ পোষ্ট কিছুমান ধুবুৰী মেডিকেল কলেজৰ কাৰণে আৰু নতুনকৈ এড কৰিছে আৰু সেইবিলাকৰ একেলগে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি হ'ল আপোনাৰ নোটিছ আৰু ইয়াতে হেল্থ ডিপাৰ্টমেণ্ট ৰিলিজ গ্ৰেড 3 আৰু গ্ৰেড 4 যেতিয়া টেকনিকেল আৰু নন টেকনিকেল যিখিনি পোষ্ট ওলাইছিল ডাইৰেক্টৰ অফ হেল্থ মেডিকেলৰ পৰা সেইখিনি নতুনকৈ আপডেট দিছে। এইখিনি হ'ল আপোনাৰ ডেট 2/4/2022 তাৰিখত আপডেট হৈছে জাননীটো। এপ্লাই হৈছিল গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেল গ্ৰেড 4-ৰ। ইয়াতে আপোনাৰ টোটাল পোষ্টখিনি আছিল 2720টা আৰু তাৰ লগত কোৱালিফাই লাগিছিল 8, 10, 12 আৰু গ্ৰেজুৱেট ফাৰ্ষ্ট হ'ব লাগিছিল এই এপ্লাইখিনি কৰাৰ কাৰণে। এই পোষ্টখিনি আছিল টেকনিকেল আৰু নন টেকনিকেল দুয়োটা বিভাগক গ্ৰেড 3 আৰু গ্ৰেড 4-ৰ আছিল। লগতে আৰু ইয়াৰ লগত আছিল যে DHSৰ আসাম ৰিক্ৰুটমেণ্টৰ নেম অফ পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 টোটাল পোষ্ট আছিল 207টা। ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিছিল 8, 10, 12 আৰু গ্ৰেজুৱেট পাছ হ'ব লাগিছিল। তেতিয়াই 207টা পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিছিল। পৰৱৰ্তী আছিল যে DMEৰ আসাম ৰিক্ৰুটমেণ্ট 2022 ইয়াতে আছিল নেম অফ পোষ্ট গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেল গ্ৰেড 4 আছিল। টোটাল পোষ্ট আছিল 962টা। ইয়াতে আপোনাৰ কোৱালিফাইখিনি লাগিছিল 8, 10 আৰু 12 তাৰ লগতে গ্ৰেজুৱেট পাছ হ'ব লাগিছিল তেতিয়াহে এপ্লাই কৰিব পাৰিছিল। এইখিনি পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিছিল। পৰৱৰ্তী আছিল আয়ুষ আসাম ৰিক্ৰুটমেণ্ট 2022 নেম অফ পোষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আছিল। টোটাল পোষ্ট আছিল 56টা আৰু ইয়াতে আপোনাৰ কোৱালিফাইখিনি লাগিছিল 8, 10, 12 আৰু লগতে গ্ৰেজুৱেট পাছ হ'ব লাগিছিল এইখিনি পোষ্টৰ এপ্লাই কৰাৰ কাৰণে। এই এপ্লাইখিনি আগতে হৈ গৈছে। আকৌ এই পোষ্টখিনিৰ বা ধুবুৰী মেডিকেল কলেজৰ যিখিনি পোষ্ট এপ্লাই এড কৰা হৈছে সেইখিনি এপ্লাই আপোনাৰ আৰম্ভ হ'ব আপোনাৰ 5/4/2022 পৰা আৰু লাষ্ট ডেট হ'ব 7/4/2022। এপ্লাই ফিজ নীল। ইয়াৰ আগতে যিটো এপ্লাই হৈছিল আপোনাৰ 8/2/2022 আৰু লাষ্ট ডেট আছিল 28/2/2022। কিন্তু আগৰ যিটো ধুবুৰী মেডিকেল কাৰণে যিটো এপ্লাই ওলাইছে নতুনকৈ সেইটোৰ ষ্টাৰ্টিং হ'ব আপোনাৰ 5/4/2022 আৰু লাষ্ট আছে 7/4/2022। সোনকালে এপ্লাইখিনি কৰি ল'ব।